পোনপ্ৰথমে মই আমাৰ বিটিচিৰ চিফ আমাৰ হাগ্ৰামা মল্লেশ্বৰক মই ধন্যবাদ দিছোঁ। তেখেতে মোৰ ওপৰত যিটো বিশ্বাস ৰাখি পেলাই মোক মছলপুৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন দায়িত্ব প্ৰদান কৰিলে, তাৰ কাৰণে মই ছাৰক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ লগতে আজিৰ শপত গ্ৰহণ অনুষ্ঠানত আহি আমাৰ চিফ গেষ্ট হিচাপে অনাৰেবল ডিপাৰ্টমেণ্টেল আৰ্বান ডিপাৰ্টমেণ্টৰ অনাৰেবল মুনমুন ব্ৰহ্ম বাইদেউক মই ধন্যবাদ দিছোঁ। আজি আমাৰ খুব ভালে হৈ গ'ল শপত গ্ৰহণ অনুষ্ঠান। মছলপুৰ টাউন হিচাপেতো প্ৰায় 2022 মানত গঠন হৈছিল, 3 বছৰ। এতিয়া সকলো ৰাইজক দিহা পৰামৰ্শ বা আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক, ছিনিয়ৰ চিটিজেন হওক বা আমাৰ যিবিলাক জাতীয় সংগঠন সাহিত্য সভাকে আদি কৰি আমাৰ বিভিন্ন দল সংগঠন আছে বা আমাৰ যিবিলাক দলৰ আমাৰ নেতাকৰ্মী, তেখেতসকলৰ লগত আমি আলোচনা কৰি মছলপুৰখন কেনেকৈ আমি চাফ চিকুণ লগতে উন্নত মানৰ এখন চহৰ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আমি চেষ্টা চলাম। আপোনাৰ আণ্ডাৰত কিমানটা ৱাৰ্ড আছে? আমাৰ আণ্ডাৰত এতিয়া 10টা, টোটেল 10টা আমাৰ, ইনক্লুডিং চেয়াৰমেন, টোটেল 10টা ৱাৰ্ড আমাৰ। ভৱিষ্যত এতিয়া আমাৰ মেইনলি প্ৰব্লেমটো হৈছে আমাৰ গাৰ্বেজ ডিছপ'জেলটো। আমাৰ যিটো লেতেৰা জাবৰ জোঁথৰ সেইটো আমি ক'ত পেলোৱা হয়, সেইটো আমি পোনপ্ৰথমে আমি দায়িত্ব লৈছোঁ যে আমি এটা জাগাও চাইছোঁ, আমাৰ এক্সিকিউটিভ অফিচাৰ ডাঙৰীয়াও আছিলে সেইদিনা। তো আমি প্ৰথমে এইটো কৰিম, তাৰপাছত আমাৰ ড্ৰেইনেজৰ কাম আছে, কিছুমান গলি সোমোৱা ৰাস্তাবিলাক আমাৰ হোৱা নাই, আমাৰ ড্ৰেইনেজ ছিষ্টেম বা আমাৰ যিবিলাক খোৱা পানীৰ ব্যৱস্থা, সেইবিলাক আমি চৰকাৰৰ ফালৰ পৰা নিশ্চয় বা আমাৰ আৰ্বান যিটো ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তেখেতে আমাক সহায় কৰি পেলাই আমাক এই মছলপুৰখন উন্নত কৰাত সহায় কৰিব বুলি আশাবাদী।